মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এডুএডলৈ স্বাগতম পৰীক্ষালৈ আছে মাত্ৰ এটা সপ্তাহ আৰু এই অন্তিম সময়খিনিত আমি যদি সকলোৱে ভালদৰে এটা প্ল্যান লৈ যদি প্ৰিপেয়াৰ নকৰো তেনেহলে কিন্তু আমাৰ পৰীক্ষাত বহুত খেলিমেলি হ'ব পাৰে আমি যদি ভাবি আছো 95% পাম তেনেহলে কিন্তু আমাৰ পাৰ্সেন্টেজ কমি যাব পাৰে ওয়েল এই লাষ্ট সময়খিনিত ষ্টাডি প্ল্যান এটা কিয় দৰকাৰী আমি কেদিমান আগতে আমাৰ কমিউনিটিত এটা প্ৰশ্ন কৰিছিলো যে তোমালোকৰ প্ৰিপাৰেচন কেনেকুৱা চলিছে তাতে বহুত ষ্টুডেন্টছে কৈছে ভাল কিন্তু বহুত ভাল বুলি কোনো ক'ব পৰা নাই বেয়া বুলিও বহুতে কৈছে দেন আমি আমাৰ এডুএডৰ ফালৰ পৰা কেজনমান আমাৰ ষ্টুডেন্টছক আমি কন্টাক্ট কৰি খুদিলো যে প্ৰবলেমটো এক্স্যাক্টলি ক'ত পাই আছা আৰু তোমালোকেও ভালদৰে শুনিবা আৰু কমেন্ট সেকশনত জনাবা যদি তোমালোকেও এইটো প্ৰবলেম ফেস কৰি আছা বেসিক্যালি সবতছে কমন প্ৰবলেম হৈছে যে স্যাৰ ম্যাথছ আৰু সায়েন্সখন পঢ়ি আছো বাকি সাবজেক্টখিনি পঢ়িবলৈ সময় পোৱা নাই এটা বহুত কমন প্ৰবলেম কেজন মানে আমাক কৈছে স্যাৰ এমসিকিউ বেছিকৈ প্ৰেক্টিস কৰি আছো লিখাখিনি কিন্তু প্ৰেক্টিস হোৱা নাই কিন্তু এক্সামতো তোমালোকৰ দুইটাই আহিব কেজনমান ষ্টুডেন্টছ আকৌ জনাবলৈ দিছে যে স্যাৰ আমি টেস্ট পেপাৰখিনিহে প্ৰেক্টিস কৰিছো অকল সেইখিনি পঢ়ি গলে হ'বনে এতিয়া এই তিনিটা ক্যাটেগৰীৰ ভিতৰত যদি তুমিও এটা হয় তেনেহলে কমেন্ট সেকশনত আমাক কোৱা যে তুমি কোনটো ক্যাটেগৰীত আছা এতিয়া চোৱা এই লাষ্ট এতিয়া এটা সপ্তাহৰ ভিতৰত of course তুমি নিজৰ গুটেই বস্তুবোৰ চেঞ্জ কৰিব নোৱাৰা কিন্তু তথাপি আমাক এটা প্ল্যান লাগে গতিকে এই লাষ্ট সময়ত আমি এনি আৰু টাইম ওয়েস্ট নকৰি এটা ডেফিনিট প্ল্যান লৈ যেতে পঢ়িব পাৰো সো দ্যাট আমাৰ এক্সামিনেশন যেতে সকলোৰে ভাল হয় গতিকে এতিয়া আমি কোনো ভয় নাখাও আৰু সকলোৱে মিলি আমি পঢ়িম এডুএডৰ ফালৰ পৰা লৈ আনিছো এটা লাষ্ট উইক ষ্টাডি প্ল্যান গতিকে ষ্টাডি প্ল্যানটো বুজাৰ আগতে এইটো হৈছে তোমালোকৰ প্ল্যান তো প্ৰথমতে সকলোৱে এটা স্ক্ৰিনশ্বট মাৰি লোৱা এইটো ঠিক আছে সকলোৱে এটা স্ক্ৰিনশ্বট মাৰি লোৱা অলৰাইট মাৰিছা আচ্ছা এটা প্ল্যানটো বুজাৰ আগতে তোমালোকে প্ৰথমতে সকলোৱে এটা বস্তু কৰিব লাগিব কি তোমালোকে নিজৰ দিনটো তিনিটা ভাগত ভগাই ল'ব লাগিব সেই মতেহে প্ল্যানটো মই বনাই দিছো কিন্তু তিনিটা ভাগ মানে কি মই ধৰি লৈছো সকলোৱে আমি ৰাতিপুৱা 7টা বজাৰ পৰা আমি পঢ়া আৰম্ভ কৰিব পাৰো তো গতিকে 7 বজাৰ পৰা যদি মই 11 বজালৈকে যদি পঢ়িব পাৰো তেনেহলে এটো হৈছে মোৰ স্লট 1 এটো হৈ গৰ মোৰ ফাৰ্স্ট স্লট এই টাইমখিনি মোৰ দিনৰ প্ৰথম পঢ়াখিনি মোৰ ইয়াত হ'ব তাৰ পাছত 11টা বজাত তোমালোকে গা পা ধুলা কোনোবাই হেতু সময় যদি ভাত চাত খোৱা ভাত চাত আৰামছে খাই ললা আৰু কিছুমান ষ্টুডেন্টছৰ এটা আছে কি বহুত ৰাতিপুৱাৰ পৰা পঢ়িব পাৰে ঠিক আছে 4টা বজা 5টা বজাৰ পৰা পঢ়ে তো তোমালোকৰ কাৰণে অবভিয়াসলি হেমতে টাইমটো তোমালোকে অলপ মিলাই ল'ব লাগিব বাৰু তাৰ পাছত ভাত চাত খালা সকলোৱে গা পা ধুলা ভাত চাত খালা তাৰ পিছত আমি সকলোৱে 2টা বজাৰ পৰা আমি সকলোৱে মোটামুটি 6 PM লৈকে এটা বঢ়িয়াকে আমি পঢ়ি দিব পাৰো তো দিস ইজ योर সেকেন্ড স্লট এতিয়া এই স্লটখিনিৰ লগত এটা কথা আছে কি এই সময়খিনিত টোপনি ধৰে দেই আৰু তোমালোকৰ সকলোৱে স্কুলৰ পৰা আহি পেলাই ভাত খাই পেলাই শুই দিয়া অভ্যাস এটা আমাৰ সকলোৰে আছে হয়নে নহয় তো গতিকে টোপনি অলপ ধৰিব হয়নে এইটোৰ পিছত আমি এটা থাৰ্ড স্লট ৰেডি কৰিব পাৰো আৰামছে 6টা বাজিলে তোমালোকে সকলোৱে যদি তোমালোকে প্ৰাৰ্থনা কৰা কৰিব লাগে আৰু পৰীক্ষাৰ লাষ্ট সময়তো প্ৰাৰ্থনা কৰাটো খুবেই দৰকাৰী প্ৰাৰ্থনা কৰি ললা ধুনিয়াকে চাহ কাপ খাই ললা অকমান কথা পাতিলা ওচৰে পাজৰে এপাক যদি ফুৰি আহা লগৰ সবৰ লগ কৰিলা একো নাই প্ৰবলেম নাই তাৰ পিছত তোমালোকে ধুনিয়াকে এই সময়খিনিৰ পিছত আমি আচ্ছা এই স্লটটো আমি অকমান কমাই দিও কাৰণ ঠাণ্ডাৰ দিনটো তো ঠাণ্ডাৰ দিনত কি হ'ব পাৰে 6টা বজাতো অকমান ইয়া হৈ যাব লেটস সে 5 PM ঠিক আছে এখিনি সময় সবে মিলাব পাৰিবা তাৰ পিছত তোমালোকে আৰামছে এটা গ্যাপ লোৱা আৰু গ্যাপ লৈ পেলাই আমি থাৰ্ড স্লটটো লৈকে আহিম এই স্লটটো তোমালোকৰ সবতছে গুৰুত্বপূৰ্ণ স্লট হ'ব কিয় এই স্লটটো তোমালোকে ফোন ইউজ কৰিব নোৱাৰিবা তোমালোকৰ যদি ঘৰত যদি আলহী আহিছে তোমালোকে ঘৰৰ আলহীৰ লগত টাইম স্পেন্ড কৰিব নোৱাৰিবা তোমালোকে একদম নিজৰ কাৰণে এইখিনি সময় দিবই লাগিব এই সময়খিনিত যদি তোমালোকে পালা মাৰা তেনেহলে কিন্তু খেলিমেলি হ'ব এন্ড দিস ইজ योर থাৰ্ড স্লট এটো হৈছে তোমালোকৰ থাৰ্ড স্লট এন্ড দিস ইজ योर মেইন স্লট এই তিনটা স্লটত আমি নিজৰ দিনটো ভগাই লম এটা তাতে কোনোবাই ক'ব পাৰা স্যাৰ আমি ৰাতিহে পঢ়ো 12টা এটালৈকে পঢ়ো তেনেহলে তোমালোকে যদি 12টা এটালৈকে পঢ়া তেন্তে এইফালে অকমান তোমালোকে এডজাস্ট কৰিব লাগিব কিন্তু মই ক'ব বিচাৰিছো কি ইয়াতে চোৱা ইয়াতে আমাৰ 4 ঘণ্টা এটা আছে ইয়াতে চোৱা ইয়াতে আমাৰ 3 ঘণ্টা এটা আছে আৰু ইয়াতে মোটামুটি এটা 4 ঘণ্টা আছে ৰাইট তো মোটামুটি কিমান টাইম হৈছে ঠিক আছে 11 ঘণ্টা এটা আমি পাই আছো এটা এই 11 ঘণ্টাটো কাৰোবাৰ কাৰণে 12 ঘণ্টা 13 ঘণ্টা হ'ব পাৰে যোনে কৰিব পাৰিছা ভেৰি গুড আৰু হেতু তোমালোকে আগবঢ়াই থাকা কাৰোবাৰ কাৰণে যদি এটো মাত্ৰ 4 ঘণ্টা 5 ঘণ্টা হৈ আছে তেনেহলে কিন্তু এই লাষ্ট সময় এটো নচলিব গতিকে তোমালোকে নিজেই নিজক খুধা যে মই কিমান সময় পঢ়ি আছো এনেকুৱা ঢেৰ কথা শুনিবা যে 4 ঘণ্টা পঢ়ি আছো মেট্ৰিকত 90% পাই যায় নোপোৱা নহয় কিন্তু হেতু লাখ থাকিব লাগিব অকমান তুমি যোনখিনি পঢ়িছা সেইখিনি কমন পঢ়িব লাগিব নৰমালি অৱস্থাত নহব মানে যদি পেপাৰ ষ্টেণ্ডাৰ্ডটো অকমান টান হৈ যায় দুখনমান পেপাৰ যদি টান আহি যায় তেনেহলে কিন্তু নোৱাৰিবা গতিকে সকলোৱে এই স্লটটো ফলো কৰিব লাগিব স্ক্ৰিনশ্বট এটা মাৰি লোৱা হৈছে বঢ়িয়া ভেৰি গুড তো এতিয়া আহো আমাৰ প্ল্যানটো লৈকে ঠিক আছে সকলোৱে স্ক্ৰিনশ্বট মাৰিছা গতিকে ইমান টেনচন ল'ব নালাগে যদি পাৰা তোমালোকে ভিডিওটো চাই উঠি কি কৰিবা এই স্ক্ৰিনশ্বট খনৰ পৰা ধুনিয়াকে কপি এখনত লিখি ওয়ালৰ সন্মুখত লগাই দিবা টেবুলৰ সন্মুখত লগাই দিবা তুমি কি কৰিম চোৱা 7 তাৰিখে আমি কি কৰিম 7 তাৰিখে আমি ৰাতিপুৱাৰ ভাগত ফাৰ্স্ট শিফটত সোশ্যাল পঢ়িম সেকেন্ড শিফটত সায়েন্স পঢ়িম লাষ্ট শিফটত
মেথছ পঢ়িম এতিয়া ইয়াত এটা কথা আহিব যদি কোনোবাই মেথছটো আগত পঢ়ি পেলাই সায়েন্সটো পিছত পঢ়িব পাৰা সেইটো তোমালোকৰ নিজৰ এটা ষ্ট্ৰেংথ মানে কাৰণ নেচাৰেলি কিছুমান ষ্টুডেন্টছৰ মেথছটো খুব ভাল হয় না নহয় কিছুমান ষ্টুডেন্টছৰ কাৰণে মেথছখন সহজ নহয় যথেষ্ট টান হয় তো যাৰ কাৰণে মেথছখন সহজ তেওঁলোকে আগত পঢ়ি দিব পাৰে যাৰ কাৰণে মেথছখন টান তেওঁলোকে পিছত পঢ়িব পাৰে মুঠতে অকমান টান সাবজেক্টটো পিছৰ ফালে ৰাখিব চেষ্টা কৰিবা বুইছা তো এটো হৈছে ফাৰ্স্ট স্লট দেই স্লট কেটা আকৌ এবাৰ দেখাইছো ফাৰ্স্ট স্লট সেকেন্ড স্লট থাৰ্ড স্লট ওকে তো এই মতে পঢ়িব লাগিব 7 তাৰিখ হল 8 তাৰিখে আমি কি কৰিম 8 তাৰিখেও আমি প্ৰথমতে সোশ্যাল পঢ়িম তাৰ পাছত ম্যাথছ পঢ়িম তাৰ পাছত এমআইএল খন পঢ়িম এমআইএল খন ঠিক আছে তাৰ পাছত আমি ইটা চোৱা ম্যাথছ খন তোমালোকে নোটিস কৰিবা দেই ম্যাথছ খন মই মোটামুটি সদায় দিছো কিয় মাত্ৰ একিদিনহে আছে এইকিদিন তোমালোকে যদি ম্যাথছটো প্ৰ্যাকটিছ নকৰা নহব আৰু ম্যাথছটো তোমালোকে জানা ন মুখস্থ কৰাতকে যদি তোমাৰ হাতত আহি যায় বেছি ভাল গতিকে এইকিদিন সকলোৱে ম্যাথছত যাতে গুৰুত্বটো দিয়া বুইছা সকলো কন্টিনিউ ম্যাথছ কৰিব লাগিব অকল এই 7 দিন পঢ়ি পেলাই হে মই কৈছো দেই ঠিক আছে বঢ়িয়া তাৰ পিছত চোৱা 9 ফেব্ৰুৱাৰীত কি কৰিম আকৌ সোশ্যাল ঠিক আছে দেন আমি সায়েন্স তাৰ মানে প্ৰথম দিনাটো আমি আকৌ ৰিপিট কৰি দিম ওকে দেন 10 ফেব কি কৰিম আমি আকৌ এই প্যাটাৰ্নটোকে আমি আকৌ ৰিপিট কৰিম তোমালোকে সকলোৱে দেখিছা সোশ্যাল আমি কন্টিনিউ 4 দিন সোশ্যাল পঢ়ি দিছো কিয় পঢ়িছো কন্টিনিউ 4 দিন সোশ্যালৰ ভাগ আছে নহয় হিষ্ট্ৰী পলিটিক্যাল সায়েন্স ইকোনমিক্স হয় না তো হেলে বেলেগ ভাগ আছে নে আৰু সোশ্যালৰ সিলেবাসটো বহুত ডাঙৰ তো আমি সেই কাৰণে কন্টিনিউ সোশ্যাল ৰাখিছো ম্যাথছ আমি কন্টিনিউ ৰাখিছো কাৰণ টাচটো থাকিব লাগিব কাৰেক্ট আৰু এমআইএল আমি পঢ়ি দিলো 2 দিন ঠিক আছে তো এমআইএলৰ মোৰ 2 দিন হৈ গল অলৰাইট সোশ্যাল মোৰ 4 দিন হৈ গল সবে চাবা দেই সোশ্যালটো মোৰ 4 দিন হৈ গৈছে সোশ্যাল মোৰ হৈ গৈছে 4 দিন এমআইএল মোৰ হৈ গৈছে 2 দিন ঠিক আছে ম্যাথছটো মোৰ কন্টিনিউ চলি থাকিব ঠিক আছে ম্যাথছটো মোৰ কন্টিনিউ চলি থাকিব তো সেই কাৰণে এটুক আমি একো দিন সিন গনি একো লাভ নাই হল নেক্সট 11 ফেব্ৰুৱাৰীত আমি কি কৰিম সায়েন্স ম্যাথছ থাকিব লগতে এটা ইলেক্টিভটো নতুনকৈ আমি ইয়াতে ইন্ট্ৰোডিউস কৰি দিলো তোমালোকে এটা ইলেক্টিভটোৰ কাৰণে প্ৰিপেয়াৰ কৰিব লাগিব কাৰণ আমি বহু ষ্টুডেন্টছৰ দেখো সায়েন্স ম্যাথছ সোশ্যাল কৰি থাকোতে ইলেক্টিভ এমআইএল এইবোৰত মাৰ্কস কমি যায় তো ইলেক্টিভটো ভালকে পঢ়িব লাগিব ঠিক আছে কাৰোবাৰ ইলেক্টিভত প্ৰ্যাকটিক্যাল থাকে কাৰোবাৰ থিওৰি হেতু তোমালোকে নিজৰ হিচাপত কৰি লবা বুইছা এই সেম ৰুটিনখন আমি 12 ফেব্ৰুৱাৰীত আকৌ ৰিপিট কৰি দিলো গটিকে 7 ৰ পৰা 12 লৈকে আমি গুটেইখিনি সাবজেক্ট আমি টাচ কৰি দিলো চোৱা সোশ্যাল টাচ কৰিলো এমআইএল টাচ কৰিলো ম্যাথছ টাচ কৰিলো ইলেক্টিভ টাচ কৰিলো আৰু জেনাৰেল সায়েন্স আমি টাচ কৰি দিলো ৰাইট আমি মেইন সাবজেক্ট খিনি আমি আৰামছে টাচ কৰি দিলো যোনখিনি আমাৰ মেইন সাবজেক্টছ আছে আমি ধুনিয়াকে এটা টাচ কৰি দিলো ঠিক আছে ওকে এতিয়া আমাৰ পৰীক্ষাৰ সময় আহি গল গটিকে চোৱা ইয়াতে আমি ইংলিশ পঢ়া নাই দেখিছানে ইয়াতে আমি ইংলিশ পঢ়া নাই কিয় ইংলিশ পঢ়া নাই কাৰণ প্ৰথম পেপাৰ ইংলিশে আছে তো ধুনিয়াকে আমি 3 দিন ব্যাক টু ব্যাক ইংলিশ পঢ়ি দিম আমি ব্যাক টু ব্যাক ইংলিশ পঢ়ি দিম ৰাইটিং থাকিব কম্প্ৰিহেনশন থাকিব গ্ৰামাৰ থাকিব ব্যাক টু ব্যাক পঢ়ি দিম আমাৰ ইউটিউবৰ চেনেলটো তোমালোকে গমে পাইছা ইউটিউবৰ চেনেলটো তোমালোকে ইংলিশৰ কাৰণে খুব ধুনিয়া হাই কোৱালিটি ভিডিওছ তোমালোকে পাই আছে গটিকে সেই ভিডিওছখিনি চালে তোমালোকৰ ৰিভিজনৰ যথেষ্ট কাম হৈ যাব ঠিক আছে গটিকে তোমালোকে সেই ভিডিওছখিনি চাব পাৰা চেনেলটো যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি ভিডিওছখিনি চোৱা আৰু লগতে আমাৰ চেনেলটো জয়েন কৰি লোৱা এই চেনেলটো যোনটো আমি কলো ন অলপ আগতে চেনেলটো জয়েন কৰি লবা লিংকটো দিয়া আছে তেতিয়া তোমালোকে এমসিকিউজৰ এটা আইডিয়া পাই থাকিবা আকৌ মন ৰাখিবা দেই এই লাষ্ট সময়খিনি অকল এমসিকিউত ফসি নাযাবা লিখিব আছে আমি ঠিক আছে তো ব্যাক টু ব্যাক ইংলিশ হৈ গল তো 15 তাৰিখে আমি ইংলিশ দিলো আৰু তাৰ পিছত তোমালোকৰ ৰেসপেক্টিভলি আৰু জুন সাবজেক্টৰ আগত জি থাকে এমআইএলৰ আগত এমআইএল আছে হয়নে ম্যাথছৰ আগত ম্যাথছ আছে জেনাৰেল সায়েন্সৰ আগত জেনাৰেল সায়েন্স সোশ্যাল আগত সোশ্যাল ইলেক্টিভৰ আগত ইলেক্টিভ তো এটো তোমালোকে জানা আৰু এইখিনি সময় আজ তোমালোকৰ সবৰে কাৰণে কমন কিন্তু এই সময়খিনি আমাৰ কাৰণে খুব ইম্পৰ্টেন্ট গতিকে আমি কোনো হয় নকৰাকে একদম ডেফিনিট প্ল্যানটো ফলো কৰি সকলো এতিয়া আৰু মই এইটো হয় মই খেটো হয় মই ৰেংক হোল্ডাৰ নহয় মোৰ প্ৰিবোৰ্ড ভাল হৈছে বেয়া হৈছে এইবোৰ চিন্তা কৰিবলগীয়া এটা একো নাই এটা খালি এটা ফোকাসৰে এই আহিবলগীয়া এক সপ্তাহ পিছত আহিবলগীয়া মেট্ৰিক পৰীক্ষাত সকলোৰে ফোকাস কৰা সকলোৰে ভাব হয় নকৰিবা আমি পঢ়িম আমি কষ্ট কৰিম আৰু আমাৰ সকলোৰে ৰিজাল্ট ভাল হ'ব এডৱে তোমালোকৰ লগত আছে গতিকে সকলোৱে কষ্ট কৰি পেলাই পঢ়িছো